BTC নিৰ্বাচন COVID-19 কাৰণে পিছাই আছে আৰু হিটো আমি সবে বুজি পাইছো বা বুজি পাব লাগিব মানুহৰ জীৱনতকে নিৰ্বাচন কেতিয়াও ডাঙৰ হ'ব নোৱাৰে নিৰ্বাচন আজি নহয় কালি হ'ব আজি গভৰ্ণৰ মহামান্য গভৰ্ণৰে BTC খন চাই আছে দুজন বিষয়া ইয়াতে চাই আছে মই তেখেতসকলক আহ্বান কৰিছো এই বানপানীৰ সময়ত যিবিলাক ৰিলিফ দিব লাগে ৰাইজে মানে বহুত হাৰাশাস্তি হৈছে তেখেতসকলক ৰিলিফ দিয়াৰ কাৰণে সব সুবিধা দিয়াৰ কাৰণে কাম কৰিব লাগে আৰু নিৰ্বাচন আয়োগ আৰু অসম চৰকাৰক আহ্বান কৰিছো যেতিয়াই তেখেতসকলৰ তাত ৰেকৰ্ড আহে বা ৰিপৰ্ট আহে কি আমি নিৰ্বাচন পাতিব পাৰো এটো বেছি ডিলে নকৰাকে নিৰ্বাচনটো পাতিব লাগে কাৰণ BTCৰ 35 লাখ জনসাধাৰণে এতিয়া পৰিৱৰ্তন বিচাৰিছে আৰু সেই পৰিৱৰ্তনটো আনাৰ কাৰণে অসম চৰকাৰ আৰু নিৰ্বাচন আয়োগ তেখেতসকলে সিস্টেমত থাকি প্লাই নিজৰ কামটো কৰি যাব লাগে আৰু নিৰ্বাচনটো পাতিব লাগে হাগ্ৰামা মহিলাৰ খাপ আপোনালোকে কেনেকৈ সক যোৱা 17 বছৰৰ BPFৰ যেটো দুৰ্নীতি আৰু অপশাসন ইয়াৰ ওপৰতো ইনকুৱাৰি হ'বই আৰু ইনকুৱাৰি হ'বই লাগিব মানুহে বহুত আন্ডাৰএস্টিমেট কৰে সিস্টেমক এনেকা আন্ডাৰএস্টিমেট কৰিবলৈ নাপায় ইভেন ভাৰতবৰ্ষত কিমান ডাঙৰ মন্ত্ৰী জেললৈ গৈছে চিদাম্বৰমৰ নিচিনা এজন দক্ষতা থকা মানে এজন হোম মিনিষ্টাৰ হোৱা ফাইনেন্স মিনিষ্টাৰ হোৱা ব্যক্তি জেললৈ গৈছে গতিকে BTCত যোৱা 17 বছৰত যিখিনি দুৰ্নীতি অপশাসন হল ইয়াৰ সম্পূৰ্ণ ইনকুৱাৰি হ'ব লাগে আৰু দোষীবিলাক জেলত যাব লাগে আৰু ভাল এটা চৰকাৰ ইয়াত নিকা এটা এডমিনিষ্ট্ৰেচন চলিব লাগে হিটো আমি বিচাৰো আৰু যোৱা কালি পৰহি দেখিবলৈ পাইছো কি জব কাৰ্ডৰ নামত যেটো 515 কোটি টকা আহিছিল ইয়াৰ ভিতৰত 57 কৰোৰ টকা হে মানে কি আহিছে এই ৰাইজে পাইছে বাকিখিনি আত্মসাৎ হৈছে তেনেকা বহুত আঁচনি আছে যত আঁচনি আছে আঁচনিটো ৰূপায়ণ হৈছে কিন্তু যেটো ৰূপায়ণ হ'ব লাগে 10% ৰূপায়ণ হোৱা নাই পইচাখিনি উলাই খাইছে তো এনেকা হলে কত মানে দেশ আগবাঢ়িব কেনেকে ৰাইজে কি পাব আজি এই কাৰণে দুখীয়া মানুহ দুখীয়া হৈ আছে দুখীয়া মানুহৰ কাৰণে আহা স্কিম বিলাক গুটি আত্মসাৎ কৰিলে দুখীয়া মানুহ কেনেকে মানে আগবাঢ়ি আহিব পাৰিব গতিকে হিটো এটা ভুল কথা এটো এটা ক্ৰাইম হয় এই কাৰণে আমি সিস্টেমক আহ্বান কৰিছো কি এনেকা দোষী বিলাক শাস্তি দিব লাগে আৰু সম্পূৰ্ণ ইয়াৰ ওপৰত ইনকুৱাৰি হ'ব লাগে পৰিৱৰ্তন বিচাৰ বহু অঞ্চলৰ ৰিলিফ আছে আৰু বহু অঞ্চল গৰাখনেলৈ মুখামুখি কেনেদৰে সক অসমৰ বানপানী নতুন কথা নহয় বহু বছৰ ধৰি অসমত বানপানী আৰু গৰাখহনীয়া সমস্যা হৈ আছে বহু বছৰৰ পৰাই বিভিন্ন জাতীয় সংগঠন ছাত্ৰ সংগঠন ৰাজনৈতিক দলবিলাকে অসমৰ বান আৰু গৰাখহনীয়া সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ কৈ আছে কিন্তু আজিলৈকে ঘোষণা কৰা হোৱা নাই এই কাৰণে আজিলৈকে যেটো বান আৰু গৰাখহনীয়া এটো সমাধান কৰিব পৰা নাই প্ৰত্যেক বছৰতে লাখ লাখ বিঘা মাটি নদীৰ বুকুলৈ গৈ আছে আৰু মানুহবিলাক ভূমিহীন হৈ গৈছে দুখীয়া গৰীব যিবিলাক আমাৰ খেতিয়ক আছে সেই সকলে মানে বহুত এটা হেল্পলেছ এটা সিচুৱেচনত আছে তো সেই কাৰণে মই অসম চৰকাৰ ভাৰত চৰকাৰক পুনৰ আহ্বান কৰোঁ কি এই বানপানী আৰু গৰাখহনীয়া সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে আৰু ইয়াত এটা দীৰ্ঘম্যাদী এটা আঁচনি তৈয়াৰ কৰি স্থায়ীভাৱে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ যিবিলাক আছে ইয়াৰ যেটো গৰাখহনীয়া এটো বন্ধ কৰিবলৈ মই চৰকাৰক আহ্বান কৰিছোঁ ময়ো বিচাৰিছোঁ সবে বিচাৰিছে যদি যোৱা 17 বছৰত BPF আৰু হাগ্ৰামাৰ নেতৃত্বত যেটো চৰকাৰ চলি আছে এই যদি ৰাস্তা ঘাটৰ পৰা আদি কৰি স্কুল কলেজৰ পৰা আদি কৰি ৰাইজৰ যদি দুখীয়া সকলো শ্ৰেণীৰ ৰাইজে বিভিন্ন জাতি জনগোষ্ঠীৰ সমস্যাবিলাক সমাধান কৰিলেহেঁতেন সবে পুনৰ BPFকে বিচাৰিলেহেঁতেন কিন্তু আজি চাওক গোটেই BTC অঞ্চলৰ কোনো এটা জাতি জনগোষ্ঠী BPFক লৈ পেলাই সন্তুষ্ট নহয় হাজাৰ হাজাৰ BPFৰ কৰ্মীবিলাক ওলাই আহি UPPL আৰু বেলেগ দলত যোগদান কৰি আছে আৰু এইটোৱে প্ৰমাণ কৰিছে কি BPFক আৰু পুনৰ শাসনত আহাটো কোনো বিচৰা নাই আৰু সেই কাৰণে আমিও পৰিৱৰ্তনটো বিচাৰিছো কাৰণ 35 লাখ মানুহৰ বৰ্তমান আৰু ভৱিষ্যতক লৈ পেলাই কাৰো খেলিবলৈ কাৰো অধিকাৰ নাই যিখিনি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ টকা পইচা আহে মানে ফাণ্ডবিলাক আহে হেতু প্ৰপাৰ ইউটিলাইজেশন হ'ব লাগিব আৰু সেই কাৰণে যদি পৰিৱৰ্তন নহয় এই টকাবিলাক তেখেতসকলে সদায় আত্মসাৎ কৰিব সেই কাৰণে পৰিৱৰ্তনটো আমিও বিচাৰিছো ৰিসেন্টলি সৰলপাৰৰ এজন বিখ্যাতক কি ক'ব নাই এই কাৰ্যত কোনো পদ্ধতি UPPL জড়িত নহয় এটো প্ৰশাসনে কৰিছে কি কাৰণ কৰিছে আমি হিটোও নাজানো গতিকে ইয়াত UPPLক সাঙৰি লাভ নাই কোনোবা ভুল কৰিছে কোনোবা কিবা কৰিছে ইয়াৰ ওপৰত ৰেডো হ'ব পাৰে কিবা হ'ব পাৰে এটো প্ৰশাসনৰ লগত কথা পাতক আৰু আমি কোনোদিনে তেনেকা কাম আমি কৰাটো নিবিচাৰো কি কোনোবা মানুহৰ ওপৰত ৰেড কৰক কিবা কৰক সিস্টেমে যেটো ভাল পায় সিস্টেমে যেটো ৰাইট বুলি যেটো ভাবে আৰু যেটো ৰাইজৰ কাৰণে লাগে হিটো সিস্টেমে কৰক আমি হিটোৱে বিচাৰো 2021 আপুনি 2021 চনটো আহিব 2020 যোৱাৰ পিছত আমি ওয়েলকাম কৰিম জানুৱাৰী মাহত থ্যাংক ইউ